আহক এটা নতুন ভিডিঅ'লৈ আপোনালোকক লৈ যাওঁ। আজি যাম আপোনাৰ অসমৰ ধ্ৰুৱতৰা, অসমৰ ষ্টাৰ নক্ষত্ৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। আপোনালোকে জানে ভূপেন হাজৰিকাৰ অলপতে আপোনাৰ স্বৰ্গবাসী হ'ল। আপোনাৰ তেখেতৰ সমাধি ক্ষেত্ৰলৈ গৈ আছোঁ। যোৱাৰ আগতে তেখেতৰ বিষয়ে চমুকৈ যিখিনি পাৰোঁ মই সীমিত জ্ঞানেৰে কৈ আছোঁ। তেখেতে এটা বিখ্যাত গীত লিখিছিলে, মানে জনা কৰে ৰাতি অসমৰে মাটি, লতা মংগেশকাৰৰ সৈতে গাইছিলে। সেইটো এৰাবাটৰ সুৰত আছিলে। তাৰপিছত উল্লেখযোগ্য আৰু কেইটামান ধুনীয়া ধুনীয়া গীত আছে তেখেতে মানে সুৰ কৰিছিলে, গাইছিলে। আপোনাৰ তাৰ ভিতৰত আছিলে আপোনাৰ বিস্তীৰ্ণ পাৰেৰে অসংখ্যা জনৰে, মানে ব্ৰহ্মপুত্ৰক লৈ গাইছিলে। তেখেতে হিন্দী চিনেমাতো বহুত গীত গাইছিলে। আৰু এখন উল্লেখযোগ্য আছে হিন্দী চিনেমা মেৰা ধৰাম মেৰা মা, তাত অভিনয় কৰিছিলে। আৰু গোটেইখিনি লোকেশ্যন আমাৰ ওচৰৰে ৰাজ্য অৰুণাচলত শ্বুট কৰিছিলে। আপোনালোকে চাগে চোৱা নাই মেৰা ধৰাম মেৰা মা চিনেমাখন চাব, অতি সুন্দৰ। ভূপেন হাজৰিকাই অভিনয় কৰিছে। আৰু তেখেতে অসমৰ প্ৰথম বোলছবি জয়মতীখনত ল'ৰা ৰজা যিটো খলনায়ক আছিলে, মেইন ল'ৰা ৰজাৰ অভিনয় কৰিছিলে। আৰু মণিৰাম দেৱানত এটা সুন্দৰ গীত গাইছিলে বুকু হমম কৰে, সেইখন পৰিচালনা কৰিছিলে। তেখেতৰ কথা মানে কি ক'লে শেষ নহ'ব, ইমানে অৰিহণা। বাংলা চিনেমাও বহুত তেখেতে প্ৰযোজনা কৰিছে। আৰু ভাইটি নামৰ অসমীয়া চিনেমা তেখেতে পৰিচালনা কৰিছিলে। আপোনালোকে জানে অসমৰ প্ৰথম ৰঙীন কথাছবি ভাইটি 1971 চনত সম্ভৱ ৰিলিজ পাইছিলে, সেইখনতো পৰিচালনা কৰিছিলে। ক'লে শেষ নহ'ব তেখেতৰ কথা কিমান কম। মোৰ চমু ভিডিঅ'ত ভূপেন হাজৰিকাৰ কথা ক'লে শেষ নহ'ব। আৰু তেখেতকতো জানে ৰদালি চিনেমাত গোটেই ৰাতিতে মানে এৰাতিতে ভাৰতবৰ্ষৰ ভিতৰত চিনাকি দিছিলে। ৰদালিত বিখ্যাত গীত এটা লতা মংগেশকাৰৰ সৈতে গাইছিলে, দিলো হমম কৰে। আগতে সেইটোৱে গাইছে, দিলো হমম কৰে, তেওঁৰ কণ্ঠত গাইছিলে। আৰু আন এটা চিনেমাৰ গান গাইছিলে আপোনাৰ চিকমিক বিজুলীত সখী ৰাজগড়া খটখটকে দৰা, সেইবোৰ গীত আছে উল্লেখযোগ্য চিৰসেউজ গীত। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। আৰু তেখেতে যোৱাৰ আগতে মই কওঁ বঁটা পাইছিলে, জীৱিত অৱস্থাত বঁটা পাইছিলে পদ্মভূষণ, পদ্মবিভূষণ আৰু দাদা চাহাব ফাল্কে এৱাৰ্ড। আৰু মৃত্যুৰ পিছত পাইছিলে আপোনাৰ ভাৰত ৰত্ন বঁটা। তেখেতে মৃত্যুৰ পিছত পাইছিলে, তেখেতৰ হয় তেখেতৰ ল'ৰা তেজ হাজৰিকাই বঁটাটো গ্ৰহণ কৰিছিল। উল্লেখযোগ্য গীত গাইছিলে আপোনাৰ বিষ্ণুপ্ৰসাদ ৰাভা যিখন চিৰাজ চিনেমা নিৰ্মাণ কৰিছিলে, তেখেতে ৰিমেক্স কৰি পেলাই গাইছিলে লতা মংগেশকাৰৰ সৈতে, কপি উঠে তাজমহল। আকৌ এটা গান গাইছিলে উষা মংগেশকাৰৰ সৈতে আৰু নৱাজবা বিন বাটৰুৱা, সেইটো এটা গীত আছিলে উল্লেখযোগ্য গীত। আৰু আপোনাৰ এটা উল্লেখযোগ্য গীত আছিলে মদাৰৰ ফুল কামে কাজে নালাগে, এইটো এটা সুন্দৰ গীত আছিলে। তেখেতৰ যিটো আপোনাৰ সংগীতৰ ধাৰা থমকি ৰ'ব লগা হোৱা নাই, একেধাৰে গীত লিখি আছে, সুৰ কৰি আছে, গাই আছে। বিশেষকৈ গীত গাইছিলে আপোনালোকৰ অনা অসমীয়া যিবিলাক ছিংগাৰ আছিলে, মুকেশৰ সৈতে গাইছিলে, মহেন্দ্ৰ কাপুৰৰ সৈতে গাইছিলে। তাৰপিছত আৰু এখন উল্লেখযোগ্য বোলছবি আছিলে বলিউডৰ গজ্জাগামিনী, তাত আপোনালোকৰ আমাৰ যিটো বলিউড ছিংগাৰ আছিলে, প্লেবেক ছিংগাৰ কবিতা কৃষ্ণমূৰ্তিৰ সৈতে গাইছিলে। ভূপেন হাজৰিকাই নিজে কণ্ঠদান দিছিলে। গজ্জাগামিনী প্ৰিয়া প্ৰিয়া এই গীতটিও গাইছিলে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক আমি পাৰ্কখনলৈ লৈ যাওঁ, ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ হৈছে মুখ্য প্ৰৱেশদ্বাৰ। আহক ভিতৰলৈ যাওঁ, সমাধিখন আপোনালোকক দেখুৱাওঁ। এই হ'ল মুখ্য প্ৰৱেশদ্বাৰ। ভিতৰত যাম। বন্ধুসকল নামটো লিখি দি আছোঁ বাৰু। এই বন্ধুসকল এণ্ট্ৰি কৰিলোঁ, এড্ৰেছ লিখিলোঁ। দেখিছে ভূপেন হাজৰিকাৰ গান লগাই থৈ দিছে চিকমিক বিজুলী। চিকমিক বিজুলী চিনেমাৰ গান লগাই থৈ দিছে, কিশোৰ কুমাৰ আৰু আশা ভোছলে গোৱা। সুন্দৰ বাগিচা এখন আছে, আপোনালোকক গোটেই দেখুৱাইছোঁ। ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ পোনপ্ৰথমবাৰৰ বাবে ৰুবুল অনুৰাগ ব্লকত। এতিয়া আহক অসমৰ লোকনৃত্যৰ মানে চিত্ৰ ইয়াত থৈ দিছে। ইয়াত আপোনাৰ ভূপেন্দ্ৰ সংগীতৰ চিত্ৰ আছে, জ্যোতি সংগীতৰ আছে, আপোনাৰ ৰবীন্দ্ৰ সংগীতৰ আছে, বিষ্ণু ৰাভা সংগীত আছে, আৰু এয়া বিহু নৃত্যৰ আছে। এয়া হৈছে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। বহুত আহল বহল ডাঙৰ। অষ্ট্ৰেলিয়ান পাইন, নাৰ্জী ফুল চব আছে। বসন্তকালত ফুলা ডিচেম্বৰ ফুল। আশা কৰোঁ মোৰ ভিডিঅ'টো বন্ধুসকল চাই আপোনালোকে ভাল পাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। মোৰ ব্লগটোৰ নাম ৰুবুল অনুৰাগ ব্লগ। ইয়াত চব ফুল চুল আছে, ডিচেম্বৰ ফুল এইবোৰ। আৰু ল'ৰা ছোৱালী বহি আছে ধুনীয়া ধুনীয়া। দৰ্শকসকলক দেখুৱাইছোঁ। এই দেখিছেনে একযোৰা আছে, আপোনাৰ দুযোৰা দেখিলোঁ অলৰেডি। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে হ'ব চাগে, এনেকৈ বহি আছে ইয়াত। ধুনীয়া বন্ধুসকল। ভূপেন হাজৰিকাই এনে এজন শিল্পী মুম্বাইত যায়, তেতিয়া মুম্বাইত যাই পেলাই তাৰ দিল্লী মানে মুম্বাইৰ ছিংগাৰবিলাকৰ দ্বাৰাই, অনা অসমীয়া ছিংগাৰৰ দ্বাৰা আপোনাৰ অসমীয়া গানৰ ভঁৰালটো চহকী কৰিছিলে। তেনেকৈ ৰফি চাহাবৰ দ্বাৰা গাইছিলে, জিকিৰ গাইছিলে, চাহেব যা আগতে ভগত যা পিছতে।
তাৰপৰা কিশোৰ কুমাৰৰ দ্বাৰা গাইছিলে চিকমি বিজুলীত অসমীয়া ছবিত। এয়া চাওক বন্ধুসকল ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। তেখেতে অভিনয় কৰিছিলে সৰু থাকোঁতে, শিশু অভিনয় কৰিছিলে। বহুত চিনেমা আছে ভূপেন হাজৰিকা নিজে অভিনয় কৰিছিলে। পোনপ্ৰথমবাৰ মই ইউটিউবত আপোনালোকক দেখুৱালোঁ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। তেখেতে অসমৰ নহয় ভাৰতৰ ছিংগাৰ, গোটেই ভাৰতবৰ্ষই তেখেতক চিনি পায় ৰদালি চিনেমাৰ জৰিয়তে। চাওক সমাধিত বহা নিষেধ বুলি লিখা আছে, ইয়াতে সমাধিত কৰা হৈছিলে তেখেতক। কমচে কম 1 লাখ মানুহৰ সন্মুখত সমাধিত কৰিছিলে এক ৰাতিত। সেইটো মানে কি গহ্বৰ আছিলে, বেয়া পুখুৰী আছিলে, জাবৰ জোঁথৰ দম আছিলে। অসম চৰকাৰে এক ৰাতিত মানে কি তেতিয়াৰ চৰকাৰৰ CM ছাৰে এক ৰাতিত এইটো JCB ককলেন লাগে তেখেতৰ এটা সমাধি ক্ষেত্ৰ কৰি দিছিলে। অসমৰ দৰ্শকসকলে জানে ইয়াত আহিলে ভূপেন হাজৰিকাৰ গান শুনিব লাগিব। এনেও শুনে, চবেই শুনে, কিন্তু ইয়াত তেখেতৰে গান বজাই থৈ দিয়ে। বন্ধুসকল এটা কামৰূপী লোকগীত তেখেতে লিখিছিলে আৰু গাইছিলেও। পোনপ্ৰথমভাৱে গানটো লিখিছিলে ভূপেন হাজৰিকাই। এটা গান আছে নহয়, চাম কানো দূৰলৈ নাযাবা, সেইটো উষা মংগেশকাৰৰ দ্বাৰা গাইছিলে, কেলকাতাত ৰেকৰ্ডিং হৈছিলে। আৰু তেখেতেও নিজে গাইছে চাম কানো দূৰলৈ নাযাবা, সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা। আৰু তেখেতে হিন্দী জিকিৰো গাইছিলে, জিকিৰ গাইছিলে অসমীয়া পুৰণা চিনেমাত আছিলে, মই জানো নামটো মই পাহৰি গ'লোঁ। নিকাম্মা থাকিলে জৰুৰ জৰুৰ পৰৱানা থাকিব, ৰফি চাহাবৰ লগত গাইছিলে। আৰু এটা জিকিৰ আছিলে চাহেব যায় আগতে ভকত যায় পিছতে, এইটো গাইছিলে ৰফি চাহাবৰ লগত জিকিৰ। চিনেমাখনৰ নামটো মই এতিয়া মনত পৰা নাই, পাহৰি গৈছোঁ। আহক অলপ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। পোনপ্ৰথমবাৰৰ বাবে ৰুবুল অনুৰাগ ব্লগ চেনেলত আপোনালোকে চাওক। এইফালে ভিতৰত জোতা খুলি যাব লাগিব। জোতাযোৰ খুলিলোঁ, ইয়াত ভিতৰত সোমালোঁ। ইয়াত লিখা আছে সমাধিত বহা নিষেধ, আপোনালোকে দেখিছে চাগে। ইয়াত লিখা আছে সমাধিত বহা নিষেধ, খুবেই সুন্দৰ। ইয়াত আমাৰ বন্ধুসকল জানে মৰণোত্তৰভাৱে তেখেতক ভাৰত ৰত্ন দিছে, কিন্তু কি হ'ব মৰণোত্তৰ পিছত পাই ভাৰত ৰত্ন, তেখেতে গম নাপালে। তেখেতৰ ল'ৰা ক্ৰেজ হাজৰিকা লৈছে মৰণোত্তৰ এৱাৰ্ড। জীৱিত অৱস্থাত দিব লাগে যি দিয়ে চৰকাৰে, এইটো এটা ভুল ধাৰণা। মৃত্যুৰ পিছত দিছে, যিয়ে হওক দিছে আৰু চৰকাৰে। এয়া চাওক বন্ধু, আপোনালোকে আহিব পাৰে, সুন্দৰ ব্যৱস্থা। মই 4 বছৰ আগতে ইয়াত আহিছিলোঁ, এই পানীৰ এইটো নিজৰা আৰ্টিফিচিয়েল নিজৰা নাছিলে, এতিয়া দিছে। আপোনালোকে আহিব পাৰে, ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। ধুনীয়া উদ্যান এখন, এইটো এটা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। ইয়াত চিকমিক বিজুলীৰ গান এটা লগাই থৈ দিছে, কিশোৰ কুমাৰ আৰু আশা ভোঁসলে গোৱা, সখী ৰাজগড়ৰ খটখটকে দৌৰা। এয়া মিউজিকটো আপোনালোকে শুনিছে। হাজৰিকাৰ সমাধি ক্ষেত্ৰ। ভূপেন হাজৰিকাৰ জন্মগ্ৰহণ কৰিছিলে 8 ছেপ্টেম্বৰ 1926, আপাৰ আছামৰ শদিয়াত জন্মগ্ৰহণ কৰিছিলে। বন্ধুসকল জানে ভূপেন হাজৰিকাই প্ৰথম চিনেমা পৰিচালনা কৰিছিলে সতী বেউলা। এয়া হ'ল ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। আমাৰ দৰ্শকসকলে চাব পাৰে, কোনোবা অহা নাই যদি আহিব পাৰে। তেতিয়াহ'লে বন্ধুসকল মই ওলাই আহিলোঁ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ পৰা। আজিলৈ যাত্ৰাটো সমাপ্ত কৰোঁ। ভূপেন হাজৰিকা স্বৰ্গবাসী হৈছিলে আপোনাৰ 5 নৱেম্বৰ 2011 চন। তেখেতক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে দিছিলে। আপোনাক মই ফাৰ্ষ্ট টাইম মাজতে ক'লোৱে ভিডিঅ'ৰ মাজতে, ভাৰত ৰত্ন বঁটা। আৰু তেখেতে পদ্মভূষণ পাইছে, দাদা চাহেব ফাল্কে বঁটা পাইছে। তেখেতৰ মৰণোত্তৰভাৱে মৃত্যুৰ পিছত দিছিলে আমাৰ ভাৰত চৰকাৰে ভাৰত ৰত্ন, তেখেতৰ পুত্ৰ তেজ হাজৰিকা লৈছিলে। তেতিয়াহ'লে বন্ধুসকল আজিলৈ বিদায় মাগিলোঁ। পুনৰ আন এটা ভিডিঅ'ত আপোনালোকক লগ পাম।